মই তোমাক সেইটো চকুৰে কেতিয়াও চোৱা নাই আমি জাষ্ট ভাল ফ্ৰেণ্ডছ উই আৰ জাষ্ট ফ্ৰেণ্ডছ নট মোৰ দেন ডেট এই ভুল বুজাবুজিটো বহুতৰে হয় চাগে আপোনাৰ জীৱনতো হৈছে মই তোমাক সদায় ফ্ৰেণ্ডৰ চকুৰে চাইছোঁ হয়নে এই ভুল বুজাবুজিটো কিয় হয় জানেনে যেতিয়া আপুনি কাৰোবাৰ সৈতে লং কনভাৰচেশ্যন কৰে স্পেচিয়েলি ৰাতি দীঘলীয়া যেতিয়া আপুনি কথা পাতি থাকে তেওঁৰ লগত ৰাতি যদি আপুনি তেওঁক স্পেচিয়েল ফিল কৰায় যদি আপুনি আপোনাৰ পাৰ্টনাৰতকৈ বেছি তেওঁৰ সৈতে টাইম স্পেণ্ড কৰে যদি প্ৰয়োজনতকৈ বেছি তেওঁৰ কেয়াৰ লয় যদি তেওঁৰ সৰু সৰু কথা আপুনি মনত ৰাখে যদি তেওঁক স্পেচিয়েল ফিল কৰায় তেতিয়া সেই মানুহজনে আপোনাৰ প্ৰেমত পৰিবলৈ বাধ্য হৈ যাব আৰু সেইটো তেওঁৰ ভুল নহয় সেই ভুলটো আপোনাৰ কাৰণ আমাৰ লাইফত হাজাৰ ফ্ৰেণ্ডছ আছে আমি বাৰু প্ৰত্যেকৰ লগত তেনেকুৱা কৰোঁনে নকৰোঁ ন গতিকে যদি আপুনি তেওঁক সেই স্পেচিয়েল স্থানটো দিছে আৰু তাৰপিছত যদি তেওঁ আপোনাৰ প্ৰেমত পৰি গ'ল তেতিয়াহ'লে সেই ভুলটো তেওঁৰ নহয় সেইটো আপোনাৰ গতিকে কাৰোবাক ইমান বেছি এনেকুৱা স্পেচিয়েল ফিল কৰাই নিদিব যে তেওঁ আপোনাৰ প্ৰেমত পৰিবলৈ বাধ্য হৈ যায় তেওঁক আপুনি ইমানো জোখতকৈ সময় বা কেয়াৰ বা স্পেচিয়েল ফিল নকৰাব যে তেওঁ ভাবিবলৈ বাধ্য হৈ যায় আৰ উই মোৰ দেন ফ্ৰেণ্ডছ আৰ উই ইন লাভ কেন উই হেভ এ ৰিলেশ্যনশ্বিপ